দুলেন খগেন বহিছ বুজিছ দুলেন দিনে দিনে মোৰো গাটো বেয়া হৈ আহি আছে কোনদিনা মোৰো তাৰো ঠিক পঢ়া কৰিছোন দুলেন তোৰ ল'ৰা এটাও আছে এবাৰ ল'ৰাটোৰ কথা ভাবচোন ডক্টৰে দেখোন কৈছে মই বেছি দিন নাথাকো বুলি আৰু তোৰ ডক্টৰে এইটোও কৈছে যে অপাৰেশ্যন কৰিলে ভাল হৈ যাব বুলি মই মৰাৰ আগতে মোৰ ল'ৰাটোক যদি এজন ভাল মানুহৰ হাতত গঢ়াই থ'ব পাৰোঁ তেতিয়া মোৰ আত্মাই শান্তি পাব তই এটা কাম কৰিবি মই মানুহ এজনক চিনি পাওঁ মানুহজন ভাল তোক সহায় কৰিব পাৰে তই ৰাতিপুৱা মোৰ লগত ওলাবি অঁ হ'ব দে যাম বুজিছ দুলেন তাৰ আমাক সৰুতেই ঢুকালে আৰু মই যদি এতিয়া যদি ঢুকাই যাওঁ সি মনত বহুত আঘাত পাব মই কৈছোঁ নহয় মানুহজনে সহায় কৰিব বুলি তই ইমান চিন্তা কিয় কৰি আছ তই বৰ মানুহজন আছে দে তোৰ লগত কথা এটা আছিল আচোন ভিতৰতে বহি পেলাই কথাটো পাতো কোনো দৰকাৰ নাই আজি চাকৰ কেইটাক লগাই অকণমান আগত টাইলছখিনি মুচি থৈছো ভিতৰত গৈ তহঁতে লেতেৰা কৰিব নালাগে যি আছে বাহিৰতে ক মানুহজনৰ এটা সৰু ল'ৰা আছে তই তাক খুৱাব লাগে পিন্ধাব লাগে আৰু পঢ়াই শুনাই পেলাই তাক সৰু সুৰা কাম কৰায়ো তোৰ ঘৰতে ৰাখিব লাগে ৰাখিব পাৰি কিন্তু মোৰ এটা চৰ্ত আছে চৰ্ত ঘৰত যি কওঁ মই তাকে শুনিব লাগিব শুনিব তাক মই বুজাম পিছে আপোনাৰ ল'ৰাটো আপুনিয়ে ৰাখিব নোৱাৰে জানো মানুহজনৰ বৰ ডাঙৰ বেমাৰ এটা আছে পাৰিলে তই পইচা কেইটামান দিব পৰাহেঁতেনো ভাল আছিল পইচা পাতি দি সহায় কৰিব নোৱাৰো দেই আৰু এনেও এওঁলোকৰ স্থান ফুটপাথতে যাওক ফুটপাথত বহক দিনটোত খুব বেছি 200-300 টকা আৰামছে ইনকাম কৰি ল'ব এনেও যদি আপোনাৰ বহনি হোৱা নাই সেই 2 টকাটো মোৰ ফালৰ পৰাই লওক খোৱাক দিনটোৰ বহনি মোক পইচা দি সহায় কৰিব নালাগে আমি পৰিমাণে সৰু হৈয়ে থাকিম কিন্তু মোৰ ল'ৰাটোক আপুনি ভালদৰে ৰাখিব আজিলৈ যাম তেতিয়াহ'লে যাওঁ শ্যাম 2 টকাটোও লাগে দুলেন দুখীয়াটো কোনেও বুজি নাপায় দুলেন এইবিলাক কথা বাদ দে বৰ্তমান ঘৰলৈ বহ ইয়াৰ পিছতো যদি পাৰ কাইলৈকে তাত থৈ আহিম তাক হ'ব বাৰু দেউতা উঠা তোমাৰ কি হৈছে দেউতা চকু বেয়া উঠা দেউতা উঠা খুৰা চাওকচোন দেউতা কি হৈছে কিবা এটা কওকচোন খুৰা কওক দেউতা কি হৈছে হেল্ল' এম্বুলেঞ্চ হেল্ল' দুলেন খুৰা খগেন খুৰা আৰু না এই কোনে তাই চুপ থাকে তো খুৰা আপোনাক কোৱা নাই কথা এটা ক'বলৈ আছে তই মোৰ লগত মানুহ এঘৰলৈ যাব লাগিব তই আজিৰ পৰা তাতে থাকিবি তই আজিৰ পৰা ঘৰ সেইটোৱে আপুনি নিশ্চয় সেই মানুহজনৰ কথা কৈছে সেই মানুহজনৰ কথা দেউতাই মোক প্ৰায়ে কৈছিল সেইটো দেউতাৰ অন্তিম ইচ্ছা আছিল গতিকে মই আপোনাৰ লগত নিশ্চয় যাম খুৰা যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই শ্যাম আছনে এইফালে আহিবিচোন অকণমান
কি হ'ল জল্দি কওকচোন, মোৰ কাম আছে। তোৰ ল'ৰাৰ কথা কৈছিলোঁ ইয়ে। অঁ তই এই পিছফালেদি গৈ পেলাই ইয়াক থৈ পেলাই কাপোৰযোৰ সলাই দিবি আৰু হাত ভৰিকেইটা ধুই ভিতৰত সোমাই দিবি। মোৰ কাম এটা আছে, মই ভিতৰতে আছোঁ। তই যাচোন, মই তোৰ কাপোৰ লৈ আহিম হ'ব। লৈ আহিব দে খোৱা। তই খেলি গ'লে মই আহি আছোঁ দেই। অ' শ্যাম, মই ল'ৰাটোৰ কাপোৰকেইটা আনি দিলোঁ দেই, তই তাক ভালকৈ ৰাখিবি আৰু। মই যাওঁ। মই ইয়াত শুই বহি পেলাবলৈ অহা নাই। যা একদম বাচন ধুবি যা। হ'ব দিয়ক ছাৰ। শুই বহি কটাবলৈ লাগে। কিবা কৰে এতিয়া কচোন তোৰ খবৰ কেনে? এই প্ৰথমে বহি লওঁ আছোন, ইমান গৰম পৰিছে। খবৰ খবৰ সুধিছিলো ন? খবৰ আছো আৰু দে। পিছে তোৰ খবৰ কেনেকুৱা? যেনে তেনে চলি আছোঁ আৰু। পিছে বহি চাব, চাহ খোৱাৰ ব্যৱস্থাটো কৰিছো। ঐ পোৱালি পোৱালি কওকচোন ছাৰ কওক। যাচোন যা, দিবাকৰ দা আহিছে, চাহ বনাই আন। হ'ব দিয়ক ছাৰ। যা। বেছিকৈ পাত্তা নিদিবি দেই, ঘৰ চৰ চুৰ কৰি যাব পাৰে। আজিকালি ঘৰ চুৰ কৰি নিব পাৰি নেকি বাৰু? এই ঘৰ নহয়, ঘৰৰ বস্তুবোৰ। कितने कप थे एक কাপ था ছাৰ। और कितना बिस्कुट थे? দুটা। सब भागी गोल। ছাৰ পিছলি গ'ল। एक कप और दो बिस्कुट भांगी दिल्ली में उदाहरण पसंद हो गए। बहुत नाइंसाफी हुआ। एक कप और दो बिस्कुट, इसको क्या करो? कृष्ण पलुआই ভাল। ओए ক'ত যায়? ঐ দিবাকৰ ক'ত গ'ল? ষাঠিয়া দি দিলে। পোৱালি তোৰ বাচনকেইটা ধুতে ইমান সময় লাগে না? খাই নোখোৱা নাযাবি? অঁ দাদাইতো মোক স্কুল পঠিয়াম বুলি কৈছিল, দাদাক কোৱাকেই ভাল হ'ব। দাদা আপুনি মোক স্কুললৈ যাম বুলি কৈছিল যে নিবনে? ক'ত যাওঁ তই? স্কুল যাওঁ। তোক মই ইয়াত স্কুল যাবলৈ খুৱাই পিন্ধাই ৰখা নাই। তোক ইয়াত মই 10 টোমত কাম কৰিবলৈ খুৱাই পিন্ধাই ৰাখিছোঁ। যা, চৌপাশত বহুত ঘাঁহ বন কৰিছে, সেয়া চাফা কৰগে। স্কুল যোৱা আশা বাদ দে। দাদা আপুনি মোক কৈছিল পঢ়াবলৈ আনিব বুলি, কিন্তু আপুনি মোৰ লগত তেনেকুৱা কৰিলে। হ'ব দিয়ক নেযাওঁ স্কুল। তই মোৰ ওচৰত কেনেকৈ খাবলৈ আহিছ? একে চৰত চিধা হৈ যাবি। যা একদম কামত লাগ। মনে যদি তোকে চকুলো লিচুকাই দিবানে সপোনহে দেখিছিলো মানে। চাই কাম কৰিবলৈ দিছিল নহয়, কামটো আগেই ভাল বন্ধ তুলিলো এতিয়া। খোজা তুমি মোৰ ছায়া শব্দৰে শেষ। নহয় তোমাৰ কথা
কি হৈছে কাম কৰিব লাগে নে কি কৰিব লাগে তই কৰি আছিলো গৰম লাগিছে কাৰণে অকমান বহিছিলো গৰম লাগিছে তোক ইয়াত কাম কৰিবলৈ আনিছো বহি থাকিবলৈ অনা নাই এটা কথা মনত ৰাখ, সি দুখীয়া হ'ব পাৰে, সিটো ঘৰত কাম কৰিব পাৰে, কিন্তু সিও এটা মানুহ। সি মানুহেই কিন্তু মনত ৰাখিবি তই এটা কথা সি বৰ্তমান মোৰ ঘৰত কাম কৰা এটা চাকৰ নাপাহৰো। কিন্তু এটা কথা মনত ৰাখ, তই টকা আছৰ কাৰণে বৰ ফুটনি মাৰি আছ। যদি তোৰ টকা নথকাহেঁতেন তও এটা চাকৰে হলিহেঁতেন। শুনক আপুনিয়ে ইয়াক ইয়াত থৈ গৈছিল সেইবাবে আপুনি বেছি ফুটনি নামাৰিব আপোনালোকে কাজিয়া নকৰিবচোন মই হাত দিব কাজিয়া নকৰিবচোন মোৰ ডাঙৰ ভুল আছিল ইয়াত থৈ পেলাই, বহুত ডাঙৰ ভুল আছিল ইয়াত থৈ পেলাই। আৰু চব কথা কৈ আছো জানেনে আপুনি মোৰ চোতালতে থাকি মোকে দম দিয়ে মই তোৰ ওপৰত পুলিচ কেছ দিম তই মোৰ ওপৰত পুলিচ কেছ দিয়, মই আগতীয়াকৈ পুলিচৰ ওচৰত কেছ দি থৈ আহিছোঁ। তই মোৰ ওপৰত পুলিচ কেছ দিয় পিছে মই কৰিলোনো কি কি কৰিলি শুন তেতিয়াহ'লে। 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে শিশুক শিক্ষা দিয়াটো বাধ্যতামূলক আৰু শিশু শ্ৰমিক ৰখাটো আইনমতে দণ্ডনীয়। আৰু এইকেইদিনত তই ইয়াৰ ওপৰত যিকেইটা শাস্তি দিছ তোৰ জেল হোৱাটো গেৰেণ্টি। তোক অনুৰোধ কৰি কৈছো তই পুলিচ কেছ নিদিবি চা মোৰ অফিচত এটা সন্মান আছে যদি তই পুলিচ কেছ দিয় মোৰ সন্মানটো নাইকিয়া হৈ যাব আৰু ইয়াক পঢ়াতে যিমান খৰচ লাগে মই বহন কৰিম যদি তই কেতিয়াবা আকৌ ইয়াক বিনা কাৰণত হাত লগালি তেতিয়া মই আকৌ পুলিচ কেছ দিবলৈ বাধ্য হ'ম। তেনেকুৱা কেতিয়াও নহয় আৰু কাৰণ মই বুজি পালো গংগাৰ জলে গা ধুলে অকল দেহ পবিত্ৰ হয় কিন্তু সমাজত থকা প্ৰতিজন মানুহ যদি আমি একে বুলি ভাবো তেতিয়াহ'লে দেহ মন দুয়োটাই পবিত্ৰ